ওয়েলকাম বেক। মই শান্তনাই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল শান্তনা চৌহদলৈকে। বহুদিন হ'ল একো ভিডিঅ' দিয়া নাছিলোঁ আৰু কিয় জানো দিব একো বিচাৰি নোপোৱাৰ নিচিনা হৈ আছিলে। বৰ্তমান লকডাউন চলি আছে আৰু আটায়ে চাগে ঘৰতে বৰো হৈছে, লগতে অকণমান এনজয় কৰি আছে চাগে, বিভিন্ন ধৰণৰ খানা বনাই বা কিবা কিবি নতুনকৈ ট্ৰাই কৰি। আৰু আটাইতকৈ দুখৰ বিষয় হৈছে চাগে যিসকলে অকণমান সৌন্দৰ্য চৰ্চা কৰি বেছিকৈ ভাল পায় তেওঁলোকে এতিয়া পাৰ্লাৰ যাব পৰা নাই, বহুত দিন হ'ল। তো এটা সৰু ভিডিঅ' এটা দিব বিচাৰিছোঁ যিসকলে পাৰ্লাৰ যোৱাব পৰা নাই, যাৰ ফলত মানে তেওঁলোকে ফেচিয়েল বা ফেচ ক্লিনিং কৰিব পৰা নাই, তেওঁলোকৰ বাবে সুবিধা হ'ব পৰাকৈ। আৰু ভিডিঅ'টো আপোনালোকে চাব। ভিডিঅ'টো মই বহুত আগতে বনাই থৈছিলোঁ আৰু তাত মই গ্লিচাৰিন আৰু তাৰপিছতে চাউলৰ গুড়ি, কেঁচা হালধি মই ৰুকি লৈছিলোঁ, আপোনালোকে পিছলৈ পিহিও ল'ব পাৰে, আৰু গাখীৰৰ সৰ লৈছিলোঁ। ভিডিঅ'টো কৰিছিলোঁ মই চ'ত মাহমানত, তেতিয়া খুব বেছি ড্ৰাই আছিলে বতৰটো। তো তাত মই গ্লিচাৰিন এড কৰিছিলোঁ। আপোনালোকে যদি ইচ্ছা নকৰে তেনেহ'লে গ্লিচাৰিন নিদিব। আৰু এটা কথা, গ্লিচাৰিনৰ জেগাত ভিটামিন ই কেপচুলৰ জেলো ইউজ কৰিব পাৰে বা মৌ ব্যৱহাৰ কৰিব পাৰে। আৰু মই লৈছিলোঁ কেঁচা হালধিটো, কাৰোবাৰ তাত যদি নাই সেইটো আপোনালোকে এভইড কৰিব পাৰে, বা ঘৰত যদি হালধি গুড়ি আছে তাকো এড কৰিব পাৰে। সেইখিনি কৰি চাওক, আৰু কৰি চোৱাৰ পিছত নিশ্চয় এটা ভাল ৰিজাল্ট পাব বুলি মই আশা কৰিছোঁ। গতিকে আজিলৈকে আহিছোঁ, ভিডিঅ'টো এতিয়া চাই লওক। মই ইয়াতে লৈছোঁ এয়া হালধি, কেঁচা হালধি, ৰুকনাটো ৰুকি লৈছোঁ, বিচনাখনত কিবা অকণমান মছলা আছিল বাবে। এয়া গাখীৰৰ সৰ আৰু এয়া পিঠাগুড়ি। এতিয়া এই তিনিওটা মই ধুনীয়াকৈ মিক্স কৰিম। তিনিওটা মিক্স কৰাৰ পিছত দেখিবলৈকে এইটো এনেকুৱা হ'ল। আৰু মই ভাবিছোঁ ইয়াতে মই অকণমান গ্লিচাৰিন এটোপ বা দুটোপ মিক্স কৰি দিম, যিহেতু এইটো শুকান বতৰ, গ্লিচাৰিনে অকণমান মইশ্চাৰ ভাৱটো ৰাখিব। এইটো গ্লিচাৰিন 60 গ্ৰামৰ এইটো আছিলে ঘৰত আনি থোৱা, গতিকে মই ইয়াৰ পৰা দুটোপ তাত মোৰ মিক্সাৰটোত দি দিম।